কি খবৰ? আশা কৰোঁ খবৰে ভাল আৰু মোৰো ভালেই। আৰু আজি দিনে আছিলোঁ, চ' এতিয়া ভাবিলোঁ অকণমান ফুৰিবলৈ ওলাই যাওঁ। আৰু আমি আহিলোঁ আজি নুমলীগড়ৰ গোলাঘাট জিলাৰ বাবাথান বুলি কয়, যিটোক আপোনাৰ দেওপাহাৰ বুলিও নামে জনাজাত। ইয়াত আপোনাৰ পুৰণি বহুতো শিলালিপি আছে। চ' সেয়ে ভাবিলোঁ আমি এইটো অলপ চাম আজি, আৰু লগতে আপোনালোকো দেখাম। চাব গোটেই ভিডিঅ'টো, চাই লওক। বহুত ওখ পাহাৰ আছে ইয়াত, এটাই আছে পাহাৰ, বেছি নাই, ডাঙৰ পাহাৰ। ত' চাব ভিডিঅ'টো ভাল। সোমাব লৈছোঁ, ত' চাই যাব ভিডিঅ'টো ভালকৈ। বহুত ওখ হয়। বহুত ওখ, খালি ইয়াত খোজকাঢ়োতে আপোনাৰ ভৰি বিষাই যাব, বহুত ওখ। গৈ গৈ আমনি লাগি যাব। দেখক কিমান ওখ, খটখটি বহুত আছে। এনেকৈ এই উঠাডোখৰ যে এই দেখোঁ কিমান ওখ, আৰু এইফালে চব কিমান ডাউন। চবলক গৈ থাকোঁ। চেষ্টাক আমি বহুতখিনি ওপৰলৈ উঠি আহিলোঁ, আৰু বহুতখিনি ওপৰলৈ উঠিব লাগিব। আৰু ভাগলৈ গৈছে, এখন বহিলোঁ আমি এতিয়া বহিবলৈ জেগা। গৈ আছোঁ আৰু বহুত উঠিবলৈ আছে। সেয়া বহি লওঁ, ভাগলৈ গৈছে। এয়া আগবাঢ়ি গৈ আছোঁ, আৰু যথেষ্টখিনি ওপৰত উঠিব লাগিব আমি। ষ্টেপ এদিন হয়, এতিয়া শ্ল'পতে উঠিম। ইয়াৰ শিলালিপিবোৰ এইবোৰ চাব পাৰে। এইবোৰ ইয়াৰ মিনিং কি নাজানো বাৰু দেই, ইয়াত বহুতো শিলালিপি আছে আপোনাৰ। এইবোৰ গোটেইখিনি শিলালিপিয়ে হয়। পুৰণি যেতিয়া আপোনাৰ ৰজাদিনীয়া মানুহ ইয়াত আছিলে, ৰজা মহাৰজাও, তেতিয়া তেওঁলোকে এইবোৰ বনাইছিলে। কি লিখা আছে নাজানো আৰু। চাব পাৰে, এইটো ধুনীয়া মূৰ্তি এটা আছে। চাব পাৰে বহুতখিনি শিলৰ স্তম্ভ আছে ইয়াত, সেইটো ধুনীয়া লাগিছে। মন্দিৰো আছে। এইটো হৈছে শিৱ মন্দিৰ, ইয়াত শিৱ পূজা কৰে। আৰু আমি আগলৈ গৈ গোটেই শিলালিপিখিনি চাম। চ' এয়া অসমৰ জিলা যি চাবলৈ শিলালিপিবোৰ চাব পাৰে, যথেষ্টখিনি আছে ইয়াত।
আৰু এতিয়া আমি এই নগা নামিব লৈছোঁ। এইটো আজি ইমানতে আৰু নামি গৈছোঁ ইমানতে চাই থাকক। বহুত দ নামিব লাগিব এতিয়া। নামি আকৌ ভাগৰ লাগিব আমাৰ। যথেষ্টখিনি ওপৰলৈ উঠিব লগা হ'ল। তো দেখিব পাৰে গাড়ী চাড়ী গৈ আছে। ভালকৈ ওলোৱা নাই বহুত দ ন। দেখাইছোঁ মই অলপমানকৈ চব গাড়ী গৈ আছে। বহুত তলত গাড়ী গৈ আছে। এতিয়া আমি গৈ আছোঁ তললৈ নামি গৈ আছোঁ। পৰিৱেশটো দেখিবলৈ বহুত ধুনীয়া। ইয়াত অকল সেউজীয়া গছ-গছনি আছে, বেলেগটো একো নাই। চ' ভালেই লাগিছে। এইখিনিতে আকৌ অলপ ৰখি লওঁ, নহ'লে বেছি কোৱা নাই। আজি ভিডিঅ'টো ইমানতে সামৰিব লৈছোঁ। আৰু ইয়াৰ এই বাবাখনৰ ওপৰত যিমানখিনি তথ্য মই দিব পাৰোঁ ডেছক্ৰিপশ্যনত মই তাৰ ওপৰত গোটেইখিনি দি দিম। আপোনালোকে ভালকৈ ভিডিঅ'টো চাব আৰু পাৰিলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যিখিনি মই দিব পাৰোঁ সেইখিনি দিম। যদি কিবা ভুল ভ্ৰান্তি হৈছে তো চাই চিতি ল'ব আৰু ভুল হৈ যাব পাৰে।